এইটো গাঁও আমি য'ত থিয় হৈছে এইটো মোটামবিল আৰু এই যে নদী যে চাই আছে পানী সেইফালে মানে 2 নং কচুমবিল বুলি কয়। তো আজি মানে ৰাতিপুৱা জংঘলৰ পৰা বনৰীয়া হাতী আহি পেলাই ইয়াতে মানে উৎপাত কৰি আছে, বাছ তাত ভাঙি আছে, এই তামোল গছ ভাঙিলোঁ। তো আমি এইটো লৈ মানে বনৰীয়া হাতীটো কি মানে ব্যৱস্থা কৰি পেলাই জংঘললৈ আকৌ ঘূৰাই পঠাব পাৰে এইটো চেষ্টা কৰি আছে। বন বিভাগৰ মানুহ অহা নাই নেকি? বন বিভাগৰ মানুহ আহিছিল, এতিয়াও আছে, SSB আৰু বন বিভাগৰ মানুহ আছে ছাইডত। তো ইয়াতে মানে ছাইডত এনে মানে পহৰা দি আছে, মানে কেডাৰ একো ব্যৱস্থা মোটামুটি এতিয়াও লোৱা নাই। আমি চেষ্টা কৰিছিলোঁ 4-5 মান, কিন্তু আমি যে ৰাস্তাটি মানে কেইটাব বিচাৰিছে এইটো ৰাস্তাটি মানে যাবই মানে নিবিচাৰে হাতীবিলাক। এই অঞ্চলৰ কিবা ক্ষতি সাধন কৰিছে নেকি? অঞ্চলতো ক'বলৈ গ'লে বৰ্তমানলৈকে এইটো মানে ক্ষতিটো হোৱা নাই। কালি এই যে মানে আবাদবিলাক মানে তামোল গছ আৰু এই যে বাছ এইবিলাক মানে নষ্ট হ'ল, এইটোৱে আৰু। मैदेर जेरिबो मैदेर